মানে দাদা এটা ঘৰত দিলোঁ ঈদ খাব আহিছোঁ গাইছ বৰ্তমান 3K ছাবস্ক্ৰাইবাৰটো হৈ যাওক 22টা ছাবস্ক্ৰাইবাৰ লাগে মাত্ৰ তো আমি মোৰ একবাৰ এক্সিডেণ্ট হৈছিল 2020 দুইবাৰে হৈছি এতিয়া এখনি জেগা হৈছিল সেই গাইছ ৱেলকাম টু মাই চেনেল ৰিদি ব্লগ হে তো গাইছ বোলো ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গাইছ আজি ইয়াকে পুলিচৰ কথা বাদ দিওঁ এতিয়া তো এতিয়া আমি ভাবছোঁ পিজ্জা খাম বুলি মানে পিজ্জাটো মানে অলপ বেলেগ ধৰণৰ পিজ্জা এই চাওক গাইছ এই পিজ্জা নহয় দে গাইছ পৰঠা এখন গাইছ এতিয়া এই পৰঠা এখন খাং ৰ গাইছ খালো দে গাইছ বৈধ হৈ যাওক গাইছ খাং ৰ এইখিনি খাই কিনে বেলেগ মজা লাগে দিয়ক গাইছ আৰু গাইছ এইটো ব্লগ দি ভাল লাগিছে মানে বঢ়িয়া মৰম দেখিছে আপোনালোকে গাইছ এই ব্লগ দিও ভাল লাগিছে মোৰ তো গাইছ এতিয়া আমি যাই আছোঁ হেৰিত মানে এইবাৰ দি ফুৰিব যাই আছোঁ তো বোলো গাইছ যাওঁ পুলিচ আছে তো গাইছ আমিও কৈ দিছোঁ দক নহ'লে মানে ভাল নালাগে এটা হাজাৰ হওক 40 টকা বুলি কৈ আছোঁ গাইছ তো এতিয়া যাওঁ আৰু তো গাইছ ইয়াতে আমি ব্ৰিজৰ আদি ফুৰিব যাই আছোঁ গাইছ সূৰ্যটো বম দেখা আছে দিয়ক গাইছ ইভাগে এইটো জিম এইটো গাইছ জিম আৰু ইভাগে ঠাণ্ডা খান বৰমা ঠাণ্ডা গাইছ ইভাগে মোৰ ইভাগে তো বোলো গাইছ যাওঁ ঘৰত গাইছ বোলো তো গাইছ ইভাগে কি মজা দেখা হৈছে ন তো এতিয়া গাইছ বোলো গাইছ যাওঁ গাইছ ৰ'ব বৰ্তমান 3K ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক 22টা ছাবস্ক্ৰাইবাৰ লাগে মাত্ৰ তো আপোনালোকে বৰ্তমান 3K কৰি দিয়ক গাইছ পাৰ্টি হ'ব আহিব গাইছ পাৰ্টি মাতিম যাওঁ আপোনালোকক মই চবকে আহিব গাইছ তো গাইছ মোৰ একবাৰ এক্সিডেণ্ট হৈছিল 2020 দুইবাৰে হৈছি এতিয়া এখনি জেগা হৈছিল গাইছ এইখিনি জেগাত আমি যাই আছিলোঁ এইখিনি জেগাই দি তাতে হয়তো এখন গাড়ী আহিছে বাইক এখন আছিল আহি কেনে খুন্দা মাৰি থৈ গুচি গৈছে ঈদ মুবাৰক চবকে গৈছে তো বোলো কেক চালটা গাইছ এতিয়া মানে এটা লগৰ চলি এটা ঘৰত আহিলোঁ মানে দাদা এটা ঘৰত আহিলোঁ ঈদ খাব আহিছোঁ গাইছ এই চাব পাৰি গাইছ এই চাহ খাং ৰ'ব এতিয়া ঈদ খাব আহিছোঁ দে আৰু তো গাইছ এই খাই খাওঁ চাহ খাইছোঁ লাগে তো গাইছ ইভাগে খাই আছোঁ ৰ'ব বঢ়িয়া বৰষুণ বাহিৰা কথা হৈছে গাইছ এতিয়া আমাৰ ফল হ'ল তাত দিলোঁ ইভাগে খালোঁ গাইছ চবচে শেষ কৰি দিছোঁ গাইছ তো গাইছ আপোনালোকৰ এটা বস্তু দেখোন এই গাইছ এইটো চাওক এই চন্দ্ৰটো আৰু এই তাৰাটো আজি কিবা দূৰত গাল নাচব গাইছ যোনে জানে কমেণ্ট কৰি ক'ব গাইছ ক'ব তো এতিয়া যাওঁ বোলো গাইছ তো গাইছ এতিয়া ঠাণ্ডা খাং ৰ'ব তো এইটো খাং গাইছ নিমু পানী মোৰ হায়েষ্ট ফেভৰেট দক গাইছ এইটো মানে মোক যদি কোনোবাই কিবা খোৱাৰ ইচ্ছা কৰে মোক এইটোৱে দিলে আৰু মই বেলেগ খাই ভাল নাপাওঁ গাইছ তো মই বেয়া নাপাওঁ খোৱাৰ কথা কয় তো এইটো মই হায়েষ্ট ভাল পাওঁ গাইছ তো এতিয়া এইটো খাই লওঁ খাই কিনে যাই আছোঁ এতিয়া মানে আৰু ঘৰত যাওঁ গাইছ আন্ধাৰ লাগে তো ইভাগে এইখন বৰমা ফিল্ড বৰমা মানে বৰমা হাই ছেকেণ্ডাৰী ফিল্ড এখন গমেই নাপাই সেই নদী থকা বুলি গম পাই না সেইটো গাইছ নাপাই গাইছ তো যাবলৈ গাইছ তো গাইছ এই পানীটো খাই আছোঁ এতিয়া খালোঁ গাইছ লাগে তো লগ পাইছোঁ এতিয়া তো গাইছ এতিয়া বঢ়িয়াকৈ ঘূৰি চুৰি আহিলোঁ বেলাতে 9টা 9:30 9টা বাজিলোঁ তো এতিয়া মানে সাতজন চাব যাওঁ সাতজন মানে ফুৰি আহি ইমান এটা ভালকৈ নাছিলোঁ তোমাৰ ঘৰত মানে ৰাখিছোৱে নাই গাড়ী তো এতিয়া আজি লগটোকে নাই কমেণ্ট কৰি